হেল্ল' গাইজ, গুড মৰ্ণিং। তো আজি মই বহুত দিন পিছত ওলালোঁ কলেজলৈ আৰু ইফালে আহি পালোঁ কলেজত। এইখনেই হৈছে আমাৰ কলেজ ফকীৰাগাৰাম মহাবিদ্যালয়। আৰু আজি বাহিৰত বেছি ষ্টুডেণ্ট নাই, কাৰণ সকলোখিনি ষ্টুডেণ্ট আছে আমাৰ অডিটৰিয়াম ৰুমত। যিহেতু আজি আমাৰ কলেজত আয়োজন কৰিছে ষ্টেট লেভেলৰ তৰ্ক প্ৰতিযোগিতা, মানে ডিবেট কম্পিটিশ্যন। তো সেইকাৰণে বিভিন্ন কলেজৰ পৰা আমাৰ কলেজত পাৰ্টিচিপেট কৰিবলৈ আহিছে। তাৰপিছত ইফালে মঞ্চ মুকলি কৰিবলৈ বিহু ডান্স, বড়ো ডান্স আৰু হুদুম নৃত্য হৈ গ'ল। ইফালে আমাৰ তৰ্ক প্ৰতিযোগিতাও আৰম্ভ হৈ গ'ল। তাৰপিছত আমাৰ ইফালে তৰ্ক প্ৰতিযোগিতা শেষ হোৱাৰ পিছত ইফালে আমি কেণ্টিনৰ ফালে আহিলোঁ। তো ইফালে আমাক কুপন দিলে এখনকৈ। তাৰপিছত আমি লগৰকেইটা সকলোৱে বহি ইফালে এতিয়া ভাতখিনি খাই ল'লোঁ, সেইটো ভোক লাগিছিল। আৰু ইফালে আহি লগ পালোঁ এজনী বান্ধৱীক। ই আহিছে কোকৰাঝাৰ গাৰ্লছ কলেজৰ পৰা আমাৰ কলেজত পাৰ্টিচিপেট কৰিবলৈ। তাৰপিছত পাৰ্টিচিপেট কৰা কেণ্ডিডেটখিনিক আমাৰ কলেজৰ পৰা এখনকৈ কেলেণ্ডাৰ দিলে, আৰু চাৰ্টিফিকেটখন আজি দিয়া নাই, পিছত দিব বুলি শুনিছিলোঁ। তো সেইকাৰণে এতিয়া তাৰপিছত আৰু এই যিখিনি উইনাৰ হৈছে আজি তৰ্ক প্ৰতিযোগিতাত, সকলোকে প্ৰাইজখিনি এতিয়া দিয়া হ'ল। আৰু প্ৰথম পুৰস্কাৰ পাইছে বিলাসীপাৰা কলেজৰ পৰা, দ্বিতীয় পুৰস্কাৰ বড়োলেণ্ড ইউনিভাৰ্চিটিৰ পৰা পাইছে, আৰু তৃতীয় পুৰস্কাৰ পাইছে বাসুগাঁও কলেজৰ পৰা। তো আজিৰ অনুষ্ঠানটো ইয়াতে শেষ হ'ল। তো এতিয়া সকলোৱে ঘৰলৈ গ'ল, তো ময়ো ঘৰলৈ যাওঁ। আজিৰ ভিডিঅ'টোত এইখিনিয়ে।